हेलो फ्रेंड्स बर्षा ब्लगले আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি 12 আগষ্ট। আজি হৈছে আমাৰ ৱেডিং এনিভাৰ্চাৰী, প্ৰথম বিবাহ বাৰ্ষিক। তাৰ পিছত বাহিৰত অলপ অলপ প্ৰিপাৰেশ্যন চলি আছে, সেয়া আপোনালোকক দেখাম। আৰু আপোনালোকে আশীৰ্বাদ কৰিব আমি যাতে সদায় ভালদৰে থাকিব পাৰোঁ, এনেদৰেই হাঁহি ধেমালিৰে জীৱন পাৰ কৰিব পাৰোঁ, তাৰ বাবে আশীৰ্বাদ কৰিব। আৰু ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ, বলক বাহিৰত কি কি হৈ আছে আপোনালোকক দেখাম। বা বেলুনে বেলেগ চাউণ্ড কাৰ বেলুন কেইটা ফুলাইছে, সেইকেইটা হৈছে চাউণ্ড লৈ পেলাই চোৱা। বেলুন ফুলাই হৈ গৈছে, এতিয়া ইয়াতে লগাব আৰু যেনেকৈ তেনেকৈ দেখাম আপোনালোকক কেনেকৈ কি কৰে।